হাই গাইজ, আজি মই এটা এনেকুৱা বস্তু এটা দেখাবলৈ ধৰিছোঁ যোনটো নেকি এজন ল'ৰাই নিজে হাতে এটা মটৰচাইকেল তৈয়াৰী কৰিছে। আৰু মই এই মটৰচাইকেলখনো দেখাম আৰু লগতে ল'ৰাজনক সুধিম কি লাগিছে, কিমান দিন লাগিছে মটৰচাইকেলখন বনাওঁতে, কিমান কষ্ট কৰিছে, কিমান দিন কোনে দিছে, আইডিয়াটো ক'ৰ পৰা পাইছে, সকলোবোৰ কথা মই দেখাম। আৰু অলপ পিছতে মই দেখাই আছোঁ বাইকখনক, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি পূৰা দেখিব। হয়, এইখনে বাইক, এই বাইকখনে এই ল'ৰাজনে নিজে বনাইছে। গতিকে ভাইটি, তোমাৰ নামটো কি? মোৰ নাম শ্ৰী চিত্ৰ মণ্ডল। আমাৰ ঘৰটো বৰচলা, বৰচলা ঢিকাজলি, মানে এইটো বৰচলা গোপচাৰ হয় জাগাটোৰ নাম। এইটো মানে বনাইছোঁ মই নিজে, এতিয়া দেখাম মানে কেনেকৈ হৈছে। যদি ভাল লাগে আপোনালোকে চাব পাৰিব। আৰু এই বাইকখন বনাওঁতে তোমাৰ কি বস্তুৰ প্ৰয়োজন হৈছে? এইটো বনাওঁতে মোৰ মোবাইলৰ বেটাৰীৰ প্ৰয়োজন হৈছে, লিমন মোবাইলৰ বেটাৰী। পিছত মটৰ লাগিছে এটা, ইমান ডাঙৰ মটৰ। পিছত ইয়াত মাছ বিক্ৰী কৰে যে কাৰ্টন থাৰ্মকলৰ, মানে তাক মই কাটি মানে ডিজাইনবিলাক বনাইছোঁ আৰু ৰং চং আনি মানে কালাৰিং কৰিছোঁ নিজে দিমাগৰ পৰা। পিছত আৰু এইবিলাক মুখা আছে তেলৰ বটলৰ, সেইটো মানে তেলৰ বটলৰ সেইটো মানে আইনা বনাইছোঁ আৰু মানে অকণমান ডিজাইন বনাই দিলোঁ আৰু চাবৰ কাৰণে। আৰু এইফালে ফিটিং কৰা আছে চব, এইফালে লাইট আছে 12 ভল্টৰ লাইট। এই তাৰমানে তোমাৰ মটৰচাইকেলখন যেতিয়া চলিব তেতিয়া মানে তোমাৰ এইটো লাইটো জ্বলে নেকি? হেডলাইট? লাইটো জ্বলে। লাইটটো কেমেৰা ফালে দেখাই দিয়া। এইটো মানে যেতিয়া তাক অন কৰিম তেতিয়া লাইটো জ্বলিব, পিছত চলিব বাইকটো, এনেকৈ চলিও যাব। আৰু তুমি বাইকটোৰ নাম কি দিছা? বাইকটোৰ নাম ইয়ামাহা। লেখাটো দেখাই দিয়া কেমেৰাৰ ওচৰত। এইটো চোৱা, এইটো তাৰমানে ইয়ামাহা বাইক বনাইছা তুমি? ইয়ামাহা। হয়। আৰু এটা কথা আগতে সুধিছিলোঁ, বাইকটো বনাওঁতে কিমান দিন লাগিছে তোমাৰ? এইটো মোটামুটি এইটো বনাওঁতে 7-8 মাহ লাগিছে। 7-8 মাহ লাগিছে। আইডিয়াটো ক'ৰ পৰা লৈছিলা? কোনে দিছিলে নে কি নিজে আইডিয়া কিবা? এইটো মানে মই ক'ৰবাৰ পৰা মানে ঘূৰি মানে আইডিয়াটো পাই গ'লোঁ। পিছত মই ভাবিছোঁ মানে বনাম এইটো, পিছত বনাম বুলি ভাবি মই ঘৰে নিজে তৈয়াৰী কৰিব মানে খুজি আছিলোঁ। পিছত ফটককৈ হৈ গ'ল মানে পিছত। আৰু মই কৈছোঁ বাইকখন কিন্তু বেটেৰী কানেকশ্যন কৰাৰ লগে লগে বাইকখন চলে। এইটো মই অলপ পিছত দেখাম ভিডিঅ'ত, আপোনালোক ভিডিঅ'টো পূৰা চাই থাকিব। গতিকে চকাকেইটা লগাব, যেতিয়া পূৰা ৰেডি কৰিব বাইকখন চলিব, সেই চলাখিনিও দেখাম। আৰু বাইকটো যে তুমি বনাইছা, এইটো যে তুমি কি এইটো মানে ব্ৰেক। আৰু আকৌ ব্ৰেকৰ এইটো মুঠি কভাৰ, এইটো দেখাই দিয়ে কেমেৰা। এইটো মুঠি কভাৰ, এইটো কিহেৰে বনালা? এইটো মানে টেপ আছে, কলা টেপ মেৰুৱাই দিছোঁ। এইটো মানে মুঠি হৈ গ'ল, মানে মেৰুৱাই দিছোঁ, মুঠি এনেকৈ বনালোঁ। আৰু যেতিয়া বাইক চলে, যেতিয়া পিছফালে দেখাৰ কাৰণে যোনটো আইনা থাকে, সেই আইনাখন তোমাৰ ইয়াত দেখা যায়? এইটো আছে, আইনাখন দেখাই দিয়া। সামনে এইটো আছে, আইনা দুইটাই আছে। পিছত ইয়াত মিটাৰো আছে, ইয়াত চব চাব পাৰি কিমান চলে, কিমান কিলোমিটাৰ এইটো চলিব। মটৰখন দেখাই দিবা নেকি, ক'ত ফিটিং কৰিছা? মটৰখন এইটো হ'ল, ইয়াত হ'ল মটৰ। এইটো মানে যেতিয়া বেটাৰী কানেকশ্যন দিম, ইয়াৰ পৰা চৰি এইফালে ঘূৰি এই চকাবিলাক ফিটিং কৰি মই দেখাম অকণ পিছত চলিব। হয়। আৰু এইখন গাড়ীত মানে তেল নালাগে, বেটাৰী দিলেহে চলে? এইটো মানে তেল নালাগে, মানে বিদ্যুতৰ প্ৰয়োজন হয়। বিদ্যুৎ যেতিয়া থাকিব এইটো বাইকত থাকিব, আৰু বিদ্যুৎ নাথাকিলে বাইকত নাথাকে। হয়, ঠিক আছে। তুমি এতিয়া বাইকখন এবাৰ চলাই দেখাবা বুলি মই আশা কৰোঁ। আৰু ঠিক আছে, মই ফিটিং কৰি দেখাই আছোঁ। হয়। সম্পূৰ্ণৰূপে গাড়ীখন এতিয়া তৈয়াৰ কৰা হৈ গৈছে। গতিকে এবাৰ চলোৱা দেখাব। আৰু এইটো এতিয়া কানেকশ্যন হ'ব ইয়াৰ পৰা কানেকশ্যন অন কৰিলে এতিয়া লাইট জ্বলিব এইফালে,
আৰু মটৰটো মানে চলিব, চলাৰ পিছত মানে যাব আৰু পরে নাই মাটির চল বনাবো চল নিচে খালাম হ্যাঁ লাম্বা জায়গা হলে মজা লাগবে লাম্বা জায়গাটা বান করে ছাড় দেবো স্যার আবার পিছে দিয়ে একবার সম্পূৰ্ণৰূপে গাড়ীখন চলি আছে। একটু লাম্বা জায়গা দেখা লাগবে মানে পিছ মাঠে হয়, ইমান সৰু ল'ৰা, ই ইমান সৰুতে ইমান ভাল দিমাগ লগাইছে। আশা কৰোঁ আৰু ভৱিষ্যতলৈ ভালকৈ আৰু বেলেগ আগবাঢ়ি যাক, তাকে কৰোঁ। তুমি কি কোৱা? ভাবিছোঁ ভৱিষ্যত আৰু অকণমান ভাল কিবা বনাব পাৰোঁ নেকি, আশা কৰিছোঁ। এতিয়া যদি আশাটো কৰিব পাৰোঁ আৰু যদি হয় যে ভাল হ'ব, আপোনালোকে চাব পাৰিব, আপোনালোকে ভাল লাগিব চাব। ঠিক আছে, ধন্যবাদ তেখেতলৈ। ধন্যবাদ।